আজি আহিছোঁ পথাৰলৈ বুলি ভাবিলোঁ গাঁৱৰ সোণালী পথাৰৰ সোণালী সৌন্দৰ্যবোৰ আপোনালোককো দেখাওঁ। আমাৰ জহামাল আকৌ আহি আগতীয়াকৈ উপস্থিত, যিহে দূৰ বাট লাচিত আৰু মই ভাগৰ জোগৰ আহি পালোহি। এইটো এটা আমাৰ মিনি পাৰ্টি বুলিয়ে ধৰিলোঁ। কেটাৰিঙৰ ডিপাৰ্টমেণ্টতকৈ আমাৰ জহামাল অৰ্থাৎ যিচু এনেকৈ আকৌ পথাৰৰ মাজত এসাঁজ খোৱাৰ আনন্দটোৱে বেলেগ। গাঁৱৰ মানুহ হৈ পথাৰলৈ নগ'লে কেনেকৈ হ'ব, সেইদেখিহে পথাৰলৈ ওলালোঁ দেই। পথাৰৰ দাৱনীকেইজনী আকৌ আমাৰ ঘৰৰে মানে খুৰীহেঁতি। এনেকৈ আকৌ পথাৰৰ মাজত নাচ গানো হ'ল। জীৱনটো দুদিনীয়াহে, সেইবাবে যেইদিন থাকে ফূৰ্তি কৰি থাকিব লাগে। ধাননি পথাৰ বুলি ক'লে আকৌ দাৱনীসকলৰ ধান দোৱাতকৈ আকৌ ফৰিং ধৰিয়ে ভাল লাগে। মানে এটা কম্পিটিশ্যন চলি থাকে, কোনে কেইজনী ধৰিব পাৰে। কিছুৱে আকৌ ফৰিং মানে কি চিনিয়ে নাপায় নহয়। ৰ'ব দেখাইছোঁ। খাই বৈ অলপ জিৰণি ল'লোঁ, তাৰপিছত ঘৰৰ অভিমুখে যাত্ৰা কৰিম। দেখিছেনে গাইছ, আমাৰ জহামাল আকৌ আহি উভত খাই পৰিলেহি। শ্বৰ্টকাট বিচাৰি বিচাৰি আকৌ এইটো ৰাস্তাহে পালেগৈ। খেতি নকৰা পথাৰ যে, বনবোৰ ইমান ওখ ওখ হৈ আছে, কোনডোখৰ ওখ কোনডোখৰ চাপ একো ধৰিবই নোৱাৰি। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। আজিলৈ আহিছোঁ দিয়ক, আকৌ অন্য এটি ভিডিঅ'ত লগ পাম।